ইউটিউবত মি এট দ্য জোন নামৰ এটা ভিডিঅ' আপলোড কৰিছিল। তো গাইছ আপোনালোকে জানেনে 79% মানুহে ৰাতি টোপনি মৰাৰ সময়ত মানে দিনটোত কি ঘটিছিল নঘটিছিল সেইবোৰৰ কথা ভাবি থাকে। হেল্ল' ইউটিউবাৰ, ৱেলকাম বেক টু মাই চেনেল আফজল ব্লগছ। তো আজি ৰুমতে বহি আপোনালোকৰ কাৰণে আৰু এটা ফেক ভিডিঅ' লৈ আহিছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি কয়? ভিডিঅ'টো চাই ভাল পাব, ভিডিঅ'টো একে লাষ্টলৈ চাব। তো চাই থাকক ভিডিঅ'টো, বলক। তো গাইছ আপোনালোকে জানেনে 79% মানুহে ৰাতি টোপনি মৰাৰ সময়ত মানে দিনটোত কি ঘটিছিল নঘটিছিল সেইবোৰৰ কথা ভাবি থাকে। তো গাইছ দ্বিতীয় নম্বৰ ফেক্টটো হ'ল, যদি জুন নহ'ল হয় তেনেহ'লে দিনত আমাৰ 12 ঘণ্টা নহ'লে 6 ঘণ্টা হ'লহেঁতেন। তো এক বছৰত 365 দিনৰ বাহিৰে 1300 দিন বা 1500 দিন হ'ল হয়। তো গাইছ ফেক্ট নম্বৰ 3টো হ'ল, আপোনালোকে জানেনে পৃথিৱীৰ সকলোতকৈ প্ৰথম ওলোৱা কেমেৰাটো, আৰু সেই কেমেৰাটো 1894 চনত ওলাইছিল, আৰু সেই কেমেৰাৰে এখন ফটো তুলিবলৈ 7 ঘণ্টা 56 মিনিট সময় লাগে। তো ফেক্ট নম্বৰ 4টো হৈছে, মাৰ্ক জুকাৰবাৰ্গে ফেচবুক বনোৱাৰ আগত ফেচমাছ নামৰ ছাইট এটা বনাইছিল, আৰু সেই ছাইটটো পিছত গৈ পেলাই নামটো চেঞ্জ কৰি পেলাই ফেচবুক নামেৰে নামকৰণ কৰিছিল। তো গাইছ আপোনালোকে 5 নম্বৰ ফেক্টটো শুনি আচৰিত হৈ যাব। আচৰিত হোৱাৰ কাৰণটো হ'ল, পৃথিৱীৰ সকলোখিনি মানুহ যদি এখন পাল্লাত ৰাখি আৰু দ্বিতীয়খন পাল্লাত যদি এই পৃথিৱীৰ সকলোখিনি পৰুৱা ওজন কৰোৱা হয় তেনেহ'লে এই ওজনৰ পৰিমাণ একে হ'বহে গাইছ। এই ভিডিঅ'টোত দেখিবলৈ পোৱা ব্যক্তিজন হৈছে জাবেদ। তো 2005 চনত ইউটিউবত কোনো ভিডিঅ' আপলোড নকৰা আগতে সিয়ে প্ৰথম ব্যক্তিহে গাইছ পৃথিৱীৰ ইউটিউবত মি এট দ্য জোন নামৰ এটা ভিডিঅ' আপলোড কৰিছিল। তো 19 ছেকেণ্ডৰ ভিডিঅ'টো আপলোড কৰি সি পৃথিৱীৰ মানে ফেমাছ হৈ গ'লহে গাইছ এটা ভিডিঅ' এৰি। তো গাইছ এখন কেনেকুৱা কপাল হ'ব লাগিব বাৰু, 2005 চনত ইউটিউবৰ প্ৰথম ভিডিঅ' আপলোড কৰা ব্যক্তিজন। তো তাৰ ভিডিঅ' মানে আপোনাৰ ক'ব গ'লে সি কিন্তু এতিয়া বৰ্তমান সি ভিডিঅ' নবনায়। তাৰ চেনেলত এটাই ভিডিঅ' জাবেদ বুলি মাৰি দিব বা মি এট দ্য জো বুলি আপুনি ইউটিউবত চাৰ্চ কৰিব, তো তাৰ ভিডিঅ'টো আহিব। তো কিন্তু সি এটাই ভিডিঅ' বনাইছিল, এতিয়ালৈ তাৰ সন্ধান নাই। সি ইউটিউবতে আছে নে ক'ত আছে আমি মানে এতিয়ালৈ আৰু দেখা পোৱা নাই তাক। তো তাৰ কেনেকুৱা লাগ বাৰু, সি ইউটিউবৰ প্ৰথম নাম্বাৰ 1 কাষ্টমাৰ সিয়ে হৈ গ'ল ভিডিঅ' বনোৱাৰ। তো আমাৰ ভাগ্যত নহ'লে গাইছ, আমি কাৰোবাৰ ভিডিঅ'ত সোমাই পেলাই ফাৰ্ষ্টত কমেণ্টে কৰিব নোৱাৰোঁ, আৰু বোলে কিবা এটা এপছৰ প্ৰথম নহ'ল আৰু গাইছ। তো গাইছ ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব। ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত কমেণ্ট এটা কৰিব, আৰু যদি এই ভিডিঅ'টোৰ বিষয়ে আগতে গম পাইছিলে সেইটোও জনাব। মই মানে ৰুমতে বহি বহি মানে আপোনাৰ এই ফেক ভিডিঅ' আপোনালোকৰ মাজলৈ বোলো আনি আছোঁ। কাৰণটো হ'ল, মোৰ ব্লগিং কৰাৰ মোৰ মেইন ইচ্ছা, কিন্তু সেই ইচ্ছাটো মই পূৰণ কৰিব পৰা নাই। মানে মই যিহেতু বাহিৰত আছোঁ আৰু বেলেগত যিহেতু কাম কৰোঁ, তো কামৰ খাতিৰত মই ওলাইও যাব নোৱাৰোঁ। তো এতিয়া মোৰ ভিতৰৰ কথাটো গমেই পাইছে নহয় গাইছ। তো এতিয়া তাৰে মাজেদি আপোনালোকক ফেক ভিডিঅ' এটা লৈ আহিছোঁ। কেনেকুৱা পালে জনাব, নেক্সট যাতে মই বনাবলৈ পাৰিম নে নোৱাৰিম, তো সেইটো কমেণ্টত জনাব। তো আজিলৈ ভিডিঅ'টো এইখিনিতে আছিল। ভিডিঅ'টো চাই যদি ভাল লাগিছে তো গাইছ ভিডিঅ'টো লাইক এটা কৰি দিব। তো ভালে থাকক, সুখে থাকক তাৰে কামনা কৰিলোঁহে গাইছ। জয় অসম গাইছ।